আধৰুৱা এটা প্ৰেম কাহিনী, বৰষুণ বতাহ আৰু তুমি, আৰু ইউনিভাৰ্চিটিৰ হোষ্টেলৰ মোৰ সেই ভঙা খিৰিকীখন। দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈ আছিলে। মই ব্যস্ত মোৰ কামবোৰৰ মাজত, আৰু মাজে মাজে বৰষুণ, আৰু মাজে মাজে মনত পৰে পুৰণা সেই দিনবোৰলৈ। কিন্তু অতীতক সোঁৱৰাই থাকিলেতো নহ'ব, জীৱনত আগবাঢ়িও যাব লাগিব। হ'লেও বিয়া বাৰুৰ কথা ভবা নাছিলোঁ। ঘৰত কৈ থাকে, কিন্তু মই ইগন'ৰ কৰোঁ। মাহঁতে খং কৰে, তই এতিয়াও তাইক পাহৰিব পৰা নাইনে? কি যে কম, একো ভাবিবই মন নোযোৱা হ'ল। এদিন দেউতাৰ এটা কামৰ বাবে অফিচ এটালৈ যাব লগাত পৰিল। তাৰপিছত তাত গৈ যিহে হ'ল। মই যিমানেই পলাই ফুৰোঁ অতীতৰ পৰা, সিমানেই মই সন্মুখীন হ'ব লগা হয় মোৰ অতীতৰ সৈতে। কিন্তু দেখিও নেদেখাৰ ভাও জুৰি আঁতৰি আহিছিলোঁ। কিন্তু তাইক দেখি বুকুখন খুব জোৰকৈ ধপধপাই উঠিছিল। ভাগ্য ভাল, হাৰ্টটো যে ইমান কমজোৰ নাছিল। কিন্তু তাইতো মাত দিলে পিছফালৰ পৰা। এতিয়া নমতাকৈ থাকোঁ কেনেকৈ? উপায় নাপায় মাতিলোঁ, কিন্তু তাইৰ মুখখনলৈ চাব পৰা নাছিলোঁ। কিয় বা? কথাবোৰ কিন্তু তাইৰ আগৰ দৰে আছে, সলনি হোৱা নাই। সলনি হ'ল কেৱল আমাৰ সম্পৰ্ক। ভাল বেয়া কি কৰি আছা, ক'ত আছা, সেয়াই সুধিলে। কিমান যে কষ্ট হৈছিল সেইখিনি সময়ত মোৰ। কিন্তু কথাৰ মাজতে সাহস কৰি তাইৰ কপালখনলৈ চালোঁ। তাই কি বিয়া হোৱা নাই নেকি এতিয়াও? কিন্তু কিয়? মনত হাজাৰ প্ৰশ্ন, কিন্তু মই একো নুসুধিলোঁ। সুধিবলৈ কিয় বা সাহস নহ'ল। তাই নৰ্মেলকৈ মোৰ লগত কথা পাতিলেও মই নৰ্মেল হ'ব পৰা নাছিলোঁ। যাওঁ বুলি কৈ মই আঁতৰি গুচি আহিলোঁ, আৰু ঘৰত আহি যেন পুৰণি কথাবোৰ চকুৰ আগত আকৌ ভাহি আহিব ধৰিলে। কিমান যে পাগল আছিলোঁ তাইৰ কাৰণে।